বিটিসি নতুন পৰিষদীয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ মূল সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, অসম চৰকাৰৰ সতীৰ্থ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া, এই অনুষ্ঠানত উপস্থিত থকা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুৰব্বী দুলেৰাম ৰামহাং ডাঙৰীয়া, ডিমা হাছাও অট'নমাছ কাউন্সিলৰ মুৰব্বী দেৱলাল গাৰুছা ডাঙৰীয়া, মিচিং অট'নমাছ কাউন্সিলৰ মুৰব্বী পৰমানন্দ চাৰিঙীয়া ডাঙৰীয়া, ত্ৰিপুৰা চৰকাৰৰ মাননীয় মন্ত্ৰী মাৱাৰ জমকীয়া ডাঙৰীয়া, UPPLৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰাক্তন সাংসদ UG বৰ্মা ডাঙৰীয়া, GSPৰ মাননীয় সভাপতি তথা সাংসদ নৱকুমাৰ হৰণীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব জ্যেষ্ঠ বৰুৱা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সাধাৰণ সম্পাদক মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, আজি এই অনুষ্ঠানত উপস্থিত থকা পৰমশ্ৰদ্ধাৰ সাংসদসকল, ৰাজ্যসভাৰ লোকসভাৰ মাননীয় বিধায়কসকল, বড়ো সাহিত্য সভাৰ মাননীয় সভাপতি খৰেন বড়ো ডাঙৰীয়া, সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো ডাঙৰীয়া, আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া, সাধাৰণ সম্পাদক নৰেন ইছলাৰী ডাঙৰীয়া, আজি এই অনুষ্ঠানত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ কোকৰাঝাৰ জিলা সমিতিৰ মাননীয় সভাপতি বিভূতি বৰগাৰী ডাঙৰীয়া, চিৰাং জিলাৰ সভাপতি বিজেপিৰ বিপ্লৱ দেৱনাথ ডাঙৰীয়া, বাক্সা জিলাৰ বিজেপি সভাপতি ৰাম দাহাল ডাঙৰীয়া, ওদালগুৰি জিলাৰ সভাপতি কাৰ্তিক বড়ো ডাঙৰীয়া আৰু আজি এই অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ ADGP GP সিং ডাঙৰীয়াৰ লগতে বিষয়া কৰ্মচাৰীসকল, সমবেত পৰমশ্ৰদ্ধাৰ ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ পৰমশ্ৰদ্ধাৰ বডোফা উপেন্দ্ৰনাথ বৰমা ডাঙৰীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যিগৰাকী মহান নেতাই বড়ো জাতিক বিশ্বৰ বুকুত এটা শক্তিশালী পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল আৰু যিগৰাকী মহান নেতাই বড়ো জনগোষ্ঠীটোক সামাজিকভাৱে, সাংস্কৃতিকভাৱে, শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে সবল কৰাৰ কামত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে, সেইগৰাকী মহান নেতাৰ আদৰ্শৰে আজি অনুপ্ৰাণিত হৈ আজি বিটিসিত বড়ো জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ আস্থা আৰু বিশ্বাসত লৈ আজি এই পৰিষদীয় নিৰ্বাচনত সকলো শ্ৰেণীৰ ৰাইজে শান্তিৰে মুক্ত মনে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নতুনকৈ বিটিসি গঠন কৰিলে আৰু নেতৃত্ব প্ৰদান কৰা হ'ল আমাৰ পৰমশ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়া। গতিকে পৰমশ্ৰদ্ধাৰ ৰাইজ সকলোৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই কাৰ্যকাল যাতে সফল হয় তাৰ বাবে সকলোৱে হাত তালি মাৰি আপোনালোকৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰক, আশীৰ্বাদ দিয়ক। আপোনালোকৰ পুত্ৰ হাবি প্ৰমোদ বড়ো ডাঙৰীয়াই দীৰ্ঘদিন আপচুৰ নেতৃত্ব বহন কৰি আজি তেখেতে সততা নিষ্ঠাৰে সমাজৰ বাবে যি কাম কৰিলে, ইয়াৰ পৰিণতিত আজি তেখেতে এই বিটিসি অঞ্চলৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি চাৰিখন জিলাৰ বড়ো জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী, বামুণ, কায়স্থ, কলিতা, কেওট,
না যোগী, গাৰো, ৰাভা, বৰ্ণীয়া কছাৰী, মাদাহী, আদিবাসী, চাওতাল, বেংগলী, নেপালী, বিহাৰী, মাৰোৱাৰী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ সকলোৰে আজি আস্থা আৰু বিশ্বাস বুটলিবলৈ সক্ষম হ'ল। গতিকে সেইবাবে তেখেতৰ বক্তব্যত মই আজি এটি কথা অত্যন্ত আনন্দিত হৈছো যে তেখেতৰ বক্তব্যৰ যোগেদি এই কথা নিশ্চিত কৰিছে যে আগন্তুক দিনত সকলো জাতি জনগোষ্ঠীক তেখেতে নিৰাপত্তা নিশ্চিত কৰিব, সকলোকে মুক্ত মনে নিজৰ জীৱন যাত্ৰা সফলতা আগুৱাই নিয়াত সহায় কৰিব। আৰু এই নিৰ্বাচনৰ প্ৰধান লক্ষ্যই আছিল দুৰ্নীতিমুক্ত BTC, সন্ত্ৰাসবাদমুক্ত BTC আৰু উন্নয়নৰ BTC, শান্তিৰ BTC, সমন্বয়ৰ BTC। গতিকে সেই লক্ষ্যত উপনীত হোৱাৰ বাবে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টভাৱে সংকল্প লৈছে। আপোনালোকৰ লক্ষাধিক ৰাইজৰ সন্মুখত আপোনালোক সকলোৱে ভগৱান সদৃশ আপোনালোকৰ ৰূপ, এই ভগৱান সদৃশ মানৱ সমাজৰ সন্মুখত থিয় হৈ আজি তেখেতে ঈশ্বৰৰ নামত শপত লৈ আপোনালোকৰ সন্মুখত ঘোষণা কৰিছে যে সকলোকে মৰ্যাদা দিব, সন্মান দিব, সকলোকে সমন্বয়ৰ বাবে সুযোগ প্ৰদান কৰিব। অৰ্থাৎ তেখেতৰ কাৰ্যকালত নাথাকিব হিংসাৰ, তেখেতৰ কাৰ্যকালত নাথাকিব ঈৰ্ষা, কপট, বিভেদ, তেখেতৰ কাৰ্যকালত থাকিব কেৱল সমন্বয়, সমন্বয়, ভাতৃত্ববোধ, বন্ধুত্ব, আন্তৰিকতা, শ্ৰদ্ধা, ভক্তি, মৰম, স্নেহ। আজি BTR চুক্তি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত সম্ভৱ হ'ল। এই BTR চুক্তিয়ে BTC এলেকাত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ জীৱনলৈ এটা আমূল পৰিৱৰ্তন আজি কঢ়িয়াই আনিছে। সামাজিকভাৱে, শৈক্ষিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে, ক্ৰীড়া, সাহিত্য, সংস্কৃতি, বিজ্ঞান, প্ৰযুক্তি, কৃষি সকলো খণ্ডতে আজি শক্তিশালী ৰূপত এই BTC এলেকাক গঢ় দিয়াৰ মানসিকতাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াই আপোনালোকক BTR এই চুক্তিখন উপহাৰ দিলে। এই চুক্তিৰ দ্বাৰা লক্ষ্য স্থিৰ কৰা হৈছে, সংকল্প লোৱা হৈছে, প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে যে আগন্তুক দিনত এই 4খন জিলাত বসবাস কৰা প্ৰতিটো পৰিয়ালক আৰ্থিকভাৱে সবল কৰা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলক আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হ'ব আৰু সকলোকে একবিংশ শতিকাত যোগ্য আৰু